ক'ত আহিছোঁ আমি পূজা চাব গৈছিলোঁ তো হাই হেল্ল' নমস্কাৰ আশা কৰোঁ সকলোৱে ভালে আছে ধুনু একবাৰ নমস্কাৰ কৰি দিয়া এইফালে সেইফালে নহয় এইফালে নমস্তে দি দিয়া এটা হা নমস্তেটো উল্টাকৈ দি দিছে তো আকৌ নমস্তে দিছে ক'ত আহিব তাতে বহিব তো মানে আপোনালোকক মাতিছে তাতে বহিবৰ কাৰণে ন তুমি ইয়াতে বহিছা তো বাৰু যিয়ে নহওক আজি হৈছে ধনতেৰাছ তো ভিডিঅ'টো বনাই দিলোঁ আৰু বহুত মানুহে বহুত বস্তু কিনে আৰু ধৰক যাৰ টকা পইচা বেছি আছে তেখেতসকলে চাগে সোণ কিনিব কোনোবাই গাড়ী কিনিব কোনোবাই কিবা কিনিব কিন্তু আমিতো আৰু কি কিনিম আৰু ধৰক ঝাৰু এপাত কিনিম আৰু ঝাৰু আৰু অঁ আচ্ছা আৰু নিমখৰ পেকেট এটা একচুৱেলি এইটো কাৰণে কিনা হয় যে আজি হৈছে মানে কি লক্ষীক পূজা কৰা হয় তো এনেকুৱা হয় যে বছৰটো যাতে চবৰে ভাল হওক তেতিয়া বস্তুটো ঘৰত এইটো কাৰণে সোমাই মানে লক্ষীক সোমোৱা টাইপ আৰু ক্ৰয় কৰি আনি ঘৰত থ'লে তাৰপিছত ধৰক সেই বছৰটো যাতে গোটেই ভালে যায় কুশলে যায় তো সেইটোৱে আৰু তো সকলোৰে ভালে যাওক কুশলে যাওক তো বাছ হেপ্পী আৰু বাকী যিয়ে নহওক তথাপিতো আপোনালোকক আৰু কেইটামান বস্তু দেখাই আছোঁ তো সেইকেইটা হৈছে এইটো হৈছে আমাৰ আজি ৰঙালাও অমিতা নহয় এইটো আমাৰ ৰঙালাও এই অমিতাডালটো আমাৰ ভাঙি গৈছে একেবাৰে গাইছ তো গাইছ এইগিলা অমিতা সৰু সৰু অমিতা বিক্ৰী কৰিলেও দুনিয়াৰ পইচা পাম এই ইফালে আছে ৰঙালাও এইটো ৰঙালাও আৰু আছে তোনো কি আৰু আছে আৰু দেখাই আছোঁ আপোনালোকক কেইটামান বস্তু এইটো এটা ৰঙালাও আৰু এইটো এটা আছে যিটো মানে কি অলৰেডি বেয়া হৈ গৈছে তো বাৰু বাছ এইখিনি আৰু ধুনু তুমি কিবা ক'বা নেকি দুই এষাৰমান কি কিবা ক'বা নেকি তুমি এনে কিবা এটা ক'বা কি কোনটো অঁ এইটো চাফা কৰি আছা তো তুমি একো নোকোৱা আজি ধুনু পুই দি দিয়া একবাৰ দূৰৰ পৰা বাছ হৈ যাব সেইখিনিৰ পৰা বাছ হ'ব দিয়া ধুনু এনেকৈ পুই দি থাকে না ধুনু কি দিওঁ আমি কি কাদাল ঠিক আছে কি কৈছা অঁ হেল্ল' গাইজ কৈছা আচ্ছা গাইজ চব কৈছে হেল্ল' গাইজ আমি আহিছোঁ কিন্তু মই এতিয়া আৰম্ভ কৰিছোঁ চাফাই অভিযান এইফালে আন্দু হৈছে তো আমি এতিয়া ঘৰৰ আন্দু চাফা কৰোঁ অলপমান সময় য়েছ আন্দু ওলাই গ'ল আৰু কোনফালে আছে কোনটো কোণাত আছে ধুনু यहाँ पे है ना अच्छा हो गया सफाई কিন্তু মই চবতছে বেয়া পাওঁ আন্দু চাফাই কৰি কিনে আন্দু চাফা এইকাৰণে কৰিব নালাগে কাৰণ যিখিনি মহ থাকে মহখিনি মানে আন্দুত ফাঁচি যায় ন কিন্তু যেতিয়া আন্দুটো চাফা কৰি দিওঁ মহকেইটা ক'ত যাব তেতিয়াহ'লে তো সেনেকুৱা হ'ব ঘটনাটো মা আৰু ক'ত আছিল ন তুমি কি কৰি আছা মোৰ পিছে কি কৰি আছা তুমি যা ধুনু কি কৰি আছা আলু ভাজা তথাপিতো যিয়ে নহয় এটা বস্তু এনে দেখাইছোঁ আৰু এইটো আমাৰ মায়ে বনাইছে যোৱাকালি বনাইছে এইটো হৈছে বটলৰ সোপা এইটো ষ্ট্ৰিঙৰ সোপা পানী বটলৰ সোপাইৰে এইবাৰ বনাইছে আৰু এইখন হৈছে কাৰ্ড বিয়াত যে চিঠি দিয়ে আৰু সেই চিঠি দি মায়ে সেইটো বনাইছে আৰু এইফালে আছে এইটো অকল ষ্ট্ৰিঙৰ সোপা সেইটো লিখাই আছে কি ধুনীয়া ভাল দেখি এনেকৈ ঘৰত বনালে এতিয়া আকৌ মায়ে চাফা কৰি আছে এইবাৰ এইফালে আকৌ দেৱালী আহি আছে পুৰা বোমা ফুটাম এইবাৰ 10টা বজালৈকে বোলে টাইম দিছে আমি চাফা কৰিম লক্ষী এনেও আহিব আৰু লাহে আহিব কিন্তু মেইন বস্তুটো কি হৈছে জানো চৰকাৰে বোলে এইবাৰ টাইম দিছে 10টা বজাৰ পিছত বোলে বোমা ফুটাব নেদে
আৰু এই যে ওপৰত যে শ্বৰ্ট ফুটে সেইকেইটাও নিদিয়ে বোলে কিন্তু মই এটা কথা কওঁ কাৰোবাই যদি কোনোবাই ছাতৰ ওপৰত উঠাই কিনে ফুটাই থৈ আহে কোনে গম পাব কোনোতো গম নাপায় বস্তুটো সেনেকুৱা টাইপ তেতিয়াহ'লে কোনো গম নাপায় এইটো কিন্তু আমি ইয়াতে ৰাস্তাত ফুটালে গম পাব বাৰু তথাপিতো যিয়ে নহওক বাৰু এতিয়া কিনিব যাই আছোঁ ঝাৰু একডাল ধনতেৰাছ বুলি এই ঝাৰু আৰু নিমখ কিনিলোঁ আৰু যেতিয়া মই দোকানত গ'লোঁ যে ঝাৰু এপাত দিয়কচোন তাৰপিছত মোক দোকানীয়ে ডাইৰেক্ট একদম খোলা কথা কৈছে ডাইৰেক্ট সুধিছে আজি দোকানীৰ বোলে ঝাৰু বহুত চলিছে বোলে মানে একচুৱেলি মানে ঝাৰু বহুতে ক্ৰয় কৰে ন তো সেইটো কাৰণে বহুত চলিছে তেখেতে মোক ক'লে আজি কি হয় তাৰপিছত মই তেখেতক ক'লোঁ আৰু কাহিনীটো বুজাই দিলোঁ আৰু তো সেইটো কাহিনী মই এতিয়া নকওঁ বাৰু তো যে নকৰোঁ ইফালে নিমখ ইফালে ঝাৰু আৰু ইফালে মই আৰু আমাৰ ঘৰৰ সৰস্বতীটো এতিয়া আকৌ পাকাত দি দিলা সদায় সদায় আৰু এতিয়া মাদাৰে ভাত বাঢ়িবৰ কাৰণে চেষ্টা কৰি আছে গৰম পানী বহিছে যিহেতু ঠাণ্ডা দিন তো আমি ধুনীয়াকৈ এতিয়া ভাতটো খাই দিওঁ তো আজিৰ ভিডিঅ'টো আমি এইখিনিতে শেষ কৰি দিলোঁ আশা থাকিল সকলোৱে ভালে থাকক কুশলে থাকক মংগলে থাকক সোমবাৰে থাকক বৃহস্পতিবাৰ শুক্ৰ শনি ৰবি বাই বাই